হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আমি আজি বঢ়িয়াকৈ গোটাই মকা গছৰ তলত বহি আছোঁ দেই গাইজ। তাৰপিছত হিমাশ্ৰী আৰু মই টেঙা বাকলাবালৈকে লৈছোঁ। এইবাৰ গৰমত ভাবিলোঁ টেঙাকে খাব অলপমান। ঘৰতে যিহেতু আৰু বাপ টেঙা আছে খাই দে আৰু। তাৰপিছত ইয়াতে গোটাই মখাই ক'লে আমিও খাম দে, তহঁতে বাকলো বুলি ক'লে। কোনোৱে নকৰে, আমি তাইৰে মূৰে পাল্লা বস্তু তাই মই কৰি আছোঁ আৰু বঢ়িয়াকৈ এৰিছোঁ। চবখানে গৰমত ক'তনো থাকবো, গছৰ তলতে বহি আছে। ই আকৌ পূৰা বিচনি মাৰি আছে একেবাৰে। তাৰপিছত আমাৰ বঢ়িয়াকৈ টেঙা চেঙা এৰোৱা হৈ গ'ল, সিহঁতকো খাব লাগি দিলোঁ। পিছে আমিও খাওঁ, সিহঁতে পিছে কৈছে ভালে লগা বুলি। পিছে মই খাই চাইহে গম পাম কেনেনো লাগে। তাৰপিছত আমি বঢ়িয়াকৈ সেনেকৈ টেঙা চেঙা খালোঁ আৰু। তাৰপিছত পিছবেলা আকৌ আমাৰ ঘৰত মিটিং আছিল। গোটাই তিৰিমুখা জমা ৰাখছি পৰা গৰমত একেবাৰে। তাৰপিছত আকৌ মই ভাবিলোঁ চাহ দে গোটেইকেইটাকে অলপ লাল চাহকে বনাইছোঁ। আকৌ দিবা লাগি বেলেগ গাখীৰ চাখীৰ নাই আৰু দিবা লাগিব একো নাই, ৰোচ আৰু বিস্কুট সেনেকৈ চাহটো চলাই দিছোঁ আৰু। এই গৰমত কিনো দিম। তাৰপিছত সিহঁতে গোটেইগিলাকে মিটিং কৰিলে, মিটিং কৰোঁতে কৰোঁতে গধূলি হৈ গ'ল, লাইট দিব লগা হৈ গ'ল। তাৰপিছত গধূলি আকৌ খুৰীহঁতৰ যিহেতু আহিল, তাই আকৌ নাথকে কান্দাত লাগছি। পিছে মোৰ আজি ভিডিঅ'টো কেনে পালে ক'ব দেই। বাই বাই।